গৌবেগ কৈছে কিন্তু চাব অসমীয়া গৌবেগ কৈছে কিন্তু অসমীয়া বুলি অসমীয়া গৌবেগ কৈছে কিন্তু অসমীয়া গৌবেগ কৈছে কিন্তু ইয়াৰ পৰা কৈছে অসমীয়া গৌবেগ নহ'ব এইখন অসম হয় এইখন অসম হয় এইখন অসম হয় অসমীয়া গৌবেগ নহ'ব অসমীয়া গৌবেগ নহ'ব অসমীয়া গৌবেগ নহ'ব অসমীয়া গৌবেগ নহ'ব অসমীয়া ইয়াতে কৈছে বিহাৰী মোক মাৰিম বুলি ধমকি দিছে মাত্ৰ চবৰে আগত আছে কিয় নকম মই ড্ৰাগছ ধৰিছো সিদিনা বিহাৰী ড্ৰাগছ ধৰিছো আঙুলি জোকাৰি কথা নকব বাছ ঠিক আছে কথা নকব আঙুলি জোকাৰি কথা নকব কি কৰিব আপুনি বিহাৰী বুলি কিয় কব বিহাৰী বুলি গালি কিয় দিব কিয় নিদিব বিহাৰী এইখন আমাৰ অসম হয় আমাৰ ইয়াতে তুমি জন্ম হৈছে তুমি কাম কৰি খোৱা কিন্তু আমাৰ অসমত আমাৰ দপ্তপনি থাকিব লাগিব আমাৰ দপ্তপনি থাকিব লাগিব কোনে খেলিব দিছে তুমি থাকা তুমি তোমাক কোনে মানা কৰিছে নাই বিহাৰী কৰিছে কাৰণে কৈছো মই ইমান দিন যিখিনি পাই আছো মদ বিক্ৰী কৰা ড্ৰাগছ বিক্ৰী কৰা গোটেই বিহাৰী পাই আছো ইয়াতে আমি বিহাৰী পাই আছো নালাগে কোনে আপোনাক ওলাই যাব কৈছে বিহাৰী কৰিছে কাৰণে বিহাৰী কৈছো যেনেকে খালি এতিয়া কোৱা অসমীয়া গৌবেগ তাৰ দম আছে কোৱা এতিয়া তাৰ সাহস আছে সকলোকে কৈছো যোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা কোবাৰ কিন্তু হিচাপ লোৱা হ'ব এই কথাটো যদি নাজানে কোনো নাজানে অসমীয়া গৌবেগ দি দিলে ইয়াতে তোমালোকে দেখিছিলা নেকি আছিলা দিনত ইয়াতে দিনত আছিলা নেকি কাম কৰা মানুহ আরে অসমীয়া গৌবেগ কোনে দিলে আসামিজ গৌবেগ বুলি কৈছে দোকান গম নাপায় গুণ্ডাবি ঠিক হৈ যাব খোলা আছিল নে বন্ধ আছিল কাজিয়াৰ সময় 5টাত খোলা এইবিলাক চব 5টা বজাত খোলা ইয়াতে নতুন গুণ্ডা ওলাইছে ইয়াতে এটা স্পষ্ট আমাৰ অসমীয়াৰ ওপৰত যদি কোনোবাই এনেকে দপ্তপতি চলাব চেষ্টা কৰে আক্ৰমণ চলাব চেষ্টা কৰে আমি কিন্তু শান্ত হৈ নাথাকো এইখন অসম আমাৰ অসম এইখন অসমত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ দপ্তপতি চলিব কোনোবাই বহিৰাগত যদি ভাবিছে আমি মৰম কৰো বুলিয়ে আমাৰ মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিব আৰু আমি চুপচাপ বহি থাকিম এই কথাটো হ'ব নোৱাৰে তেওঁলোকে কেনেকে সাহস পালে এইখন অসমত এই গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে অসমীয়া গৌবেগ দিছে তেওঁলোকে অসম গৌবেগ দিছে ইমান দুঃসাহস ইমান সাহস এতিয়া আমি ইয়াতে উপস্থিত হৈছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এতিয়া কাৰোবাৰ যদি দুঃসাহস আছে আমি স্পষ্টকৈ কৈছো কাৰোবাৰ যদি সাহস আছে এতিয়া কোনোবাই যদি দেখাওক অসমীয়া গৌবেগ আমি এটা কথা স্পষ্ট যদি আৰক্ষী প্ৰশাসনে আৰু চৰকাৰে যদি এই কাল্পিতকেইটাক কিন্তু যদি নকৰে অনুমতি প্ৰদানে আমি কিন্তু শান্ত হৈ নাথাকো আমি অসমবাসী ৰাইজৰ সহযোগত আমি বিভিন্ন দল সংগঠনে কিন্তু এই অঞ্চলৰ পৰিৱেশ স্তব্ধ কৰি দিবলৈ আমি কিন্তু বাধ্য